welcome back to my YouTube channel. নমস্কাৰ মই সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 7টা আৰু মই এটা জেগালৈ যাব ওলাইছোঁ, যোনটো জেগা লাইক পাহাৰৰ মাজত নদী চদী পাৰ হৈ যাব লাগে। একচুৱেলি জেগাটো হৈছে ইমান কত ৰাস্তা, একচুৱেলি জেগাটো হৈছে মোৰ পাপা যোনখিনি কাম কৰা এৰিয়া, তো তাৰে এটুকুৰ জেগাৰ মাজত পৰে। আৰু গাঁওখনৰ সিহঁতৰ অসুবিধা বুলি ক'লেও ভুল নহয়, সিহঁতৰ গাঁওখনত কাৰেণ্ট নাই। হয়, এখন গাঁও অসমৰ য'ত এতিয়াও কাৰেণ্ট নাই। গতিকে ভিডিঅ'টো চাই থাকক আৰু মই ইয়াৰ পৰা যাম জেফলাবন্ধালৈকে অকলে, তাৰপিছত পাপাও সিফালৰ পৰা আহিব, তো পাপাক জইন কৰিম, চাই থাকিব আপোনালোকে। বাকীখিনি মই পিছত দেখিম আৰু স্কিপ নকৰিব ভিডিঅ'টো চাওকচোন। অসমৰ কোনখন এনেকুৱা গাঁও আছে য'ত এতিয়ালৈকে কাৰেণ্ট নাই। চ' গাইজ আহি পেলাই পাই গ'লোঁ আৰু এই পাপা ৰৈ আছে। কি কৰিছা তুমি? কথাটো হ'ল মানে যে পাপাৰ গাড়ীখনত এখন পূৰা পাকঘৰ থাকে, মানে কেনেকুৱা হয় আপোনাৰ চিলিণ্ডাৰ, কেৰাহী, প্ৰেছাৰ কুকাৰ, গাৰু, কম্বল, তুলি চব থাকে। কিয় কাৰণে পাপাই কাম কৰি বা ৰাতি ক'ৰবাত থাকিবলগীয়া হ'লে মানে গাড়ীৰ ভিতৰতে থাকি যায়, বা ক'ৰবাত যদি ভাল চিনেৰিঅ' দেখিছে পাহাৰৰ মাজত ব্ৰহ্মপুত্ৰৰ পাৰত, তেনেকৈ তাতে ৰখি পেলাই ভাত চাত বনাই পেলাই খাই দিয়ে মানে। আৰু সদায় ফটো ভিডিঅ' দি আমাক জ্বলাই থাকে। গতিকে এতিয়া মানে আমালৈ বহিবলৈ জেগা নাই, গতিকে পাপাই চব খালী কৰিছে জেগা ওলাবলৈ। আমি গৈ আছোঁ কাৰ্বি আংলং বৰ্ডাৰ, যোনখন গাঁওখনৰ নামটো কি? হাৰগাঁও বুলি কয়। আৰু আমি বিশেষ এটা কাৰণত আহিছোঁ, কাৰণটো আপোনালোকক পিছত জনাম, কিন্তু এতিয়া বৰ্তমান গৈ আছোঁ, পোৱাগৈ নাই আৰু অকণমান সময় লাগিব। মানে পাপাই ৰাতিপুৱা বিচনাত চাৰি পাইছে 5টা বজাত, গতিকে একো খাই অহা নাই। চ' ইয়াতে সোমাইছিলে বৰটা চাবলৈ আৰু আমিতো খাই আহিছোঁ। চ' আৰু য'লৈ গৈ আছোঁ তেওঁলোকলৈ কিবা এটা কিনিবলৈ মানে ৰখিছিলোঁ একচুৱেলি। চ' সেইখিনি কিনো তাৰপিছত আপোনালোকক দেখাইছোঁ। তো কি হয়, যোনখন আমি গাঁৱলৈ গৈ আছোঁ সেই গাঁওখন আৰু সেই গাঁওখনৰ ল'ৰা ছোৱালীখিনি স্কুললৈ আহে। কিমান দূৰ হ'ব গাঁওখনৰ পৰা স্কুললৈ? 2 কিলোমিটাৰ দূৰত। আৰু সেই আপোনালোকে জুম কৰিলেও একচুৱেলি ধৰিব নোৱাৰিব, পাহাৰৰ মাজত আছে একচুৱেলি স্কুলখন। গতিকে আমাৰ আজি অহাৰ উদ্দেশ্যটো একচুৱেলি স্কুলৰ লগত অকণমান ৰিলেটেডেই হয়। আৰু কি কৈছা? সেই পাহাৰখনৰ লগত হৈছে ঘৰ, পাহাৰৰ মাজত পাহাৰখনৰ লগত সেই তাত ঘৰ। আৰু তাতটোতো ৰাতি হ'লে তেওঁলোকৰ একো সুবিধা নাই, হস্পিটেল দিগদাৰ, কিবা এটা ইমাৰ্জেঞ্চি হ'লে আহিব নোৱাৰে, কাৰেণ্ট নাই। বহুত একচুৱেলি গাঁওখনলৈ গৈ পেলাই, আৰু এই যে মাজত ঘৰবিলাক আছে এইবিলাক কাৰিয়া তলত, এই যে বাগানৰ হেৰি মানুহৰ ঘৰ, তো ৰাস্তা দি তেওঁলোকে অহা যোৱা কৰে। হয়তো টাউনলৈ মাহেকত বা দুমাহত এদিন অহা যোৱা কৰিবলৈ পাৰে। কোনো কমিউনিকেশ্যনছ নাই সেইফালে, ইমান অৱস্থা নাই। আৰু হয়তো আমি গাড়ীটোতো নাযায় তালৈকে, আমি গাড়ী থ'ব লাগিব। ক'ত? ইয়াত থ'ব লাগিব গাড়ী, আমি ইয়াত থ'ব লাগিব। অলপ আগত থৈ পেলাই নদী এখন পাৰ হ'ব লাগিব, খোজকাঢ়ি থাকোঁ, কোনো দলং নাই। ভাবকচোন এবাৰ যে ৰাতি হ'লে বা ৰাতি হওক বা দিনত হওক কিবা এটা ইমাৰ্জেঞ্চি হ'লে তেওঁলোকৰ কিমান কষ্ট হয় অহা যোৱা কৰিবলৈ। একো এটা নাই ইমান দূৰৰ পৰা, আৰু মেইন জখলা টাউনৰ পৰা বহুতখিনি সোমাব লাগে। এইফালে একো কমিউনিকেশ্যনছ নাই, একোৱেই নাই। আমি যোনখন গাঁৱলৈ গৈ আছোঁ সিহঁতৰ ল'ৰা ছোৱালীবিলাক একচুৱেলি আমি অহা খবৰ পাই পেলাই গোটেই সোপা জম খাই আমি যাম এইফালে। কিয় হাঁহিছ তই? কালিৰ পৰা 32 ওলাই আছে এতিয়া আমি এইফালে তললৈ যাম নেকি? শকত হৈ গ'ল নাই? শকত হৈ গ'ল। আমি ৰাস্তা দি যাম তললৈ। এখন আছে নদী, বৰ্তমান ইমান পানী কম হৈ আছে, তো কাৰণে বৰষুণ দিয়া নাছিলে, গতিকে ভাগ্য ভাল পানী নাই। কিন্তু সেইদিনাখন অঁ ঠিক আছে, চব পানী কম হৈ আছে কাৰণে আমি এতিয়া এনেকৈ পাৰ হ'ব পাৰিম। পাহাৰ পাহাৰ চবফালে, চবফালে গোবৰ গোবৰ গোবৰ। মোৰ মানে এইবিলাক বস্তু লৈ ইমান হেৰি নাই, কিয় কাৰণে পাপাটো কাজিৰঙাত কাম কৰা আজি 25 বছৰমান হ'ল। গতিকে পাপাৰ লগত গাঁৱত হেৰিত ঘূৰি ফুৰোঁ, জংঘলে ঘূৰি ফুৰোঁ। গতিকে এইবিলাক ঘিণ চিন বা এইবিলাক ভাৱ মোৰ নাই। ধুনীয়াকৈ আছে দেখিছা নাই? এইখন হৈছে হাৰগাঁও, য'ত আমি আহিছিলোঁ বৰ্তমান হেলাই। মা ইহঁত দৌৰি লৈ যায় সেই এনেকৈ নদী চদী বা যদি জুৰি হয় তেনেহ'লে জুৰি হ'লে মানে মই পাথৰ বিচাৰি ফুৰোঁ। মানে জুৰিবিলাকত ইমান ধুনীয়া ধুনীয়া পাথৰ থাকে ন, মানে পাথৰৰ লগত মোৰ এটা কিস্ছা আছে। গতিকে সেইকাৰণে মই পাথৰলৈ গৈছোঁ, আৰু আপোনালোকক কিস্ছাটো মই পিছত কেতিয়াবা দিম কম, কিন্তু মোক পাথৰ লাগে। পাপাৰ উঠিছে পিটিব মোক এতিয়া। এটা পাথৰ, এইটো এটা পাথৰ, এইটো এটা পাথৰ, বহুত ধুনীয়া পাথৰ। পাহাৰ বগাই খাব লাগিছে, কিন্তু মানে কি হ'ল মই পাথৰ ল'বলৈ ৰখিছিলোঁ ইহঁতৰ লগত, আৰু এফালি সুধা। আৰু জানো ক'লে পাপাহঁত বহুত আগত গৈছে, পাপাহঁতক বিচাৰি পোৱা নাই, গৈ আছোঁ পোৱাগৈ নাই। আজি ৰাতি ভৰি চেচ।
আমি এতিয়া উভতি আহি আছোঁ আৰু মোৰ বেক চাইডে আপোনালোকে টিকলি এজনী দেখিছে গতিকে টিকলিজনী এতিয়া দেখি পেলাই আপোনালোকে হয়তো গেছ মাৰিছে চবেই যে আণ্টি তাইক আনিব গৈছিলোঁ আনিবলৈ যোৱাটো হয় আৰু আপোনাৰ যিহেতু এতিয়া দাদাও নাথাকে দাদা হায়দৰাবাদত জব কৰি আছে ত' ময়ো যামগৈ পঢ়া শেষ হোৱাৰ পিছত গতিকে মানে মাহঁত অকলশৰীয়া হৈ যাব এটা লগ আৰু লগটোতকৈও ডাঙৰ এটা উদ্দেশ্য হৈছে যে মই আপোনালোকক দেখাইছোঁ যে সিহঁতৰ স্কুল কিমান দূৰত ঘৰৰ পৰা বৰষুণ দিলে যাব নোৱাৰে সপ্তাহত এদিন স্কুল যায় আৰু স্কুলত গৈ পেলাইও টিচাৰ এজন মাত্ৰ তাকো সেইবিলাক কাম চাম কৰিবলৈ লগাই দিয়ে সিহঁতৰ মানে এই গাঁওখনত সিহঁত এনেকৈ সোমাই থাকিলে সিহঁতৰ কোনো ভৱিষ্যত নাই আৰু যিহেতু মানে সিহঁতৰ ব্ৰেইনবিলাক ইমান শ্বাৰ্প কেপচাৰিং কোৱালিটিটো বহুত ভাল হয় সিহঁতৰ গতিকে ইয়াত কোনো স্ক'প নাই সিহঁতৰ চ' আমি ভাবিছিলোঁ মানে যে ফাৰ্ষ্টত এনেকৈ আমি একচুৱেলি প্লেন কৰি আছিলোঁ যে এনেকৈ আমি অলপমান আনএডুকেটেড প্লেচেছবিলাকত গৈ পেলাই এনেকৈ অকণমান এডুকেশ্যন প্ৰভাইড কৰিম তেওঁলোকক কিন্তু মানে যিহেতু আমাৰ ঘৰখনো খালী হৈ আছে গতিকে আমি ভাবিলোঁ যে মোৰ এজনী ভণ্টি আনো আৰু মাহঁতে ভাবিলে যে আৰু এজনী সৰু ছোৱালী বুলি গতিকে আমি পূৰা লিগেলি অফিচিয়েলি তাইক এজ এ পেৰেণ্টছ মাহঁতে এডপ্ট কৰিছে আৰু তাই ভৱিষ্যত পঢ়া শুনা ভালকৈ জীৱনটো গঢ় তুলি উঠা গোটেইখিনি দায়িত্ব লোৱা হৈছে নিজৰ পেৰেণ্টছৰ পৰা মানে তাইৰ আচল মাক দেউতাকৰ পৰা পূৰাই লিখাই মেলি পেলাই অফিচিয়েলি যোনখিনি প্ৰচিডিউৰ আছে চাইল্ডৰ বিল' 18 গোটেইখিনি চব কৰি পেলাই তাইক আমি আনিছোঁ পঢ়াবলৈ শুনাবলৈ আজি যোনখিনি লিগেলি প্ৰচিডিউৰ আছিলে চাইন টাইন ল'বলৈ আছিলে যিহেতু তাৰ পৰা কমিউনিকেশ্যন নাই চ' তেওঁলোক আহিব নোৱাৰে তেনেকৈ গতিকে আমি আহিছিলোঁ আৰু তাইৰ ভায়েক এটাও হৈছে গতিকে ভায়েকটোকো চাবলৈ আহিছিলে এনেই এই ভাইটি কেনেকৈ লাগিলে ভাল লাগিলে তই এতিয়া নাথাকো ইয়াত ক'ত যাবি গতিকে আমাৰ উদ্দেশ্যটো এইটোৱে আছিলে আজি ইয়ালৈ অহা আৰু লগত মানে আপোনালোকক যোনখিনি জেগা দেখাইছোঁ তাত কোনো লাইট চাইট নাই ৰাতি হ'লে কোনো কমিউনিকেশ্যন নাই ইমাৰ্জেঞ্চি প্ৰব্লেম এটা হ'লে ওচৰত হস্পিটেল বোলা বস্তু এখন নাই গতিকে আৰু নদী স্পেচিয়েলি নদীখন পাৰ হ'ব লাগে এতিয়া বাৰু পানী নাই জুৰি নিচিনা লাগিছে দেখিবলৈ কিন্তু যেতিয়া পানী এতিয়া বৰষুণ ষ্টাৰ্ট হৈ গ'ল পানী আঁঠুলৈকে কঁকাললৈকে পানী হৈ যায় পানী হোৱাৰ পিছত সিহঁত ক'তো ওলাব নোৱাৰে একো কৰিব নালাগে মানে বিৰাট এটা বেয়া লগা মানে দৃশ্য এটা ক'ব গ'লে এনেকুৱা মন গৈছে যে গোটেইখিনিকে উঠাই আনি পেলাই ভাল এটা লাইফটো কিন্তু যোনটো পচিবল নহয় আৰু আপোনালোকে নাভাবিব যে কাম কৰিবলৈ আনিছোঁ মোক কৰিবলৈ আনিছোঁ যোনখিনি লিগেলি হয় সেইখিনি আমি জানো নাম লগোৱা হৈছে আৰু এটা কথা সিহঁতৰ স্কুলত ক্লাছ 1ত চাব সিহঁতৰ ক্লাছ 1ত আছিলে তাৰপিছত আজিকালি ফেইল কৰাৰ চিষ্টেম নাই গতিকে ডাইৰেক্ট ক্লাছ 4লৈকে প্ৰমোট কৰি দিলে তো এতিয়া ক্লাছ 4 কিতাপবিলাক আনিছে কিন্তু একো নাজানে কিমান সিহঁতে এসপ্তাহত খুব বেছি এদিন যায় কিন্তু নাযায় স্কুল এক্সামৰ কোনো কথা নাই স্কুলত গৈও চাফা তাফা কৰিবলৈ লগাই দিয়ে গতিকে সেইখিনি কথা আজিৰ ভিডিঅ'টো ইমানেই আছিলে ঘৰ যাম এতিয়া ঘৰ গৈ পেলাই ৰেষ্ট ল'ম ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো